নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষ বেলেগ জেগাত যোৱা নাই, তো সেই হেতুকে ভাবিছোঁ মাছকে মাৰোঁগৈ বুলি। তো জালখন পাতি থৈ দিয়া হৈছে পথাৰত, আৰু এতিয়া গৈ চাওঁগৈ মাছ কিমান কি লাগিছে নাই লগা। তো এতিয়া ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জালখনকো চাওঁগৈ। তো ব'লক। তো এতিয়া মোনাটো লৈ ল'লোঁ, আৰু মোনাটোৰ লগতে গামোচা এখন লৈ লৈছোঁ কাপোৰ সলাবৰ কাৰণে। আৰু পথাৰখন আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়, সেইকাৰণে বাইকখনো লৈ লৈছোঁ। তো খোজকাঢ়ি নাযাওঁ, বাইকেৰেদি যাওঁ। আৰু এতিয়া আমি পথাৰ পাই গ'লোহি, আৰু মটৰচাইকেলখন ইয়াতে ৰখাই লওঁ। আৰু ৰখাই পিনি অলপ দূৰ আগত আছে পানী, তো তাতে জাল পাতি থৈ দিয়া হৈছে। তো এতিয়া মোনাটো লৈ লওঁ, আৰু ইয়াতে মটৰচাইকেলখন ৰখাই ল'লোঁ। তো এতিয়া গৈ মই হেণ্ডেল লকটো লগাই থৈ যাওঁ। তো এইজোপা ডাঙৰ ঔটেঙা এজোপা আছে, লাগিছে নাই জানো। তো লাগিলে ঔটেঙা পাৰি লৈ যাব লাগিব। কলি কলি হৈ আছে, সৰু সৰু হৈ আছে। এইফালে গোটেই হাবি, তো কোনফালে যাম? এইপিনে যাব লাগিব, এইফালেও নহ'ব এতিয়া। গোটেই কাঁইট গছৰ পৰা ভৰ্তি হৈ আছে। গোটেই পথাৰখন মানে খেতি নকৰা গোটেই হাবি হৈ আছে। তো ইয়াত আপোনালোকৰ পথাৰত তেনেকুৱা হাবি নাই চাগে। ইয়াত যিমান হাবি আছে, হাবিৰ পৰা পানী কিমান হৈছে কিমান নাই হোৱা একো ধৰিবই নোৱাৰি। তো ইয়াত খেতি নকৰা বহুত বছৰ হ'ল ইয়াত মানুহবোৰে। তো বাম খেতি কৰে, সৰিয়হ কৰে, মাটিমাহো তেনেকৈ নকৰে, কিন্তু কৰে, কম কৰে, বহুত কম কৰে। সৰিয়হ কিন্তু চবেই কৰে। তো এতিয়া আমি পাই গ'লোহি জালখন পাতি থোৱা জেগাডোখৰ, আৰু এতিয়া জালখন চামগৈ। আৰু মোৰ পাছফালে দেখিছে নহয়, হেৰিটো আপোনালোকৰ ওচৰত ভালকৈ দেখামগৈ, চাহ ফেক্টৰীটো এই পথাৰৰ পৰা একেবাৰে ওচৰ হয়। তো ব'লক এতিয়া আমি জালখন চাই লওঁ, তাৰপিছত জালখন চাই মেলি আপোনালোকক চাহ ফেক্টৰীটো অকণমান ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। তো নামি আহিলোঁ এতিয়া পানীত। তো গামোচা আনিছিলোঁ, কিন্তু গামোচাখন নহলালোঁ আৰু পেণ্টটোকে তিয়াই দিলোঁ। তো মাছটো লাগিছেনে নাই ভগৱানে। এইয়া দুজনী লাগিছে, দেখিছেনে? এইয়া দুজনী লাগি আছে, 8জনী লাগিছে বাৰু। আপোনালোকক ভালকেনে এজনী ভালকেনে দেখাম। জালখন প্ৰথম আমি পানীৰ পৰা হেৰি কৰি ল'ব লাগিব, উঠাই ল'ব লাগিব। মাছখিনি এৰুৱাই লওঁ, একেলগতে আপোনালোকক দেখাম। এইটো মাছ আপোনালোকে কি নাম কয় নাজানো, কিন্তু আমাৰ এইপিনে ককিলা, আৰু এটা নাম আছে ঢোলবাই। তো এইটো লাগি আছে। তো মাছ নলগা নহয়, লাগি আছে ধুনীয়াকৈ। তো পুঠি মাছো লাগিছে, এইটো লাও পুতা বুলি কয়, লাগি আছে। এখন চাই লওঁ, এখনত বা কি কি লাগিছে নাই লগা। এখনত এইজনী লাগি উপঙি আছে, এজনী লাগিছে।
এইয়া দুজনী আৰু নাই নেকি। এতিয়া আমি মাছখিনি এৰুৱাই লওঁ, তাই এৰুৱাই আপোনালোকক দেখাই থাকিম। এইফালে গোটেই পানীয়ে পানী, পথাৰ ভৰি আছে। তো আমাৰ ইয়াত পানী পোৱাটো দেৰি হয়। তো জীয়াঢলত যদি বাঢ়ে তেতিয়াহে ইয়াত পানী ওলাই আহে। তো ইভাগে পানীটো নহয় ইয়াত বৰ বেছি। তো ব'লক এতিয়া আমি মাছটো এৰুৱাই লওঁ, তাৰপিছত আপোনালোকক মাছ কিমান পালোঁ কি নাপালোঁ সকলো দেখাই থাকিম। তো বন্ধু বান্ধৱীসকল, এতিয়া জালকেইখন তুলি আনিলোঁ বামলৈ, আৰু এতিয়া ইয়াতে মাছকেইটা এৰুৱাই আৰু জালখনো ঘৰলৈ লৈ যাম। তো কাইলৈ দোকান খোলা যিহেতু, সেইকাৰণে ৰাতিপুৱা সোনকালে শুই উঠি আহিবলৈ অসুবিধা হ'ব। সেইকাৰণে আৰু যিহেতু দোকান সোনকালে যাওঁ, তো সেইকাৰণে এইপিনেও জাল চোৱা নহ'ব আৰু এইপিনেও দোকান যাবলৈ দেৰি হৈ যাব। সেইকাৰণে ভাবিছোঁ ইয়াতে মাছকেইটা এৰুৱাই জালকেইখন উঠাই লৈ যাওঁগৈ, যিমানকেইটা পালোঁ আৰু সেইকেইটাই এতিয়া খামগৈ আৰু। তো আপোনালোকক এৰুৱাই কিমানকেইটা পালোঁ সবিশেষ দেখাম আপোনালোকক। তো চাই থাকিব ভিডিঅ'টি। তো এতিয়া মাছ এৰুৱাই হৈ গ'ল, আপোনালোকক দেখাম কিমানকেইটা পালোঁ। এইকেইটা দেখিছে নহয়, এহাজাৰ হ'ব আৰু। তো যি পালোঁ যি নাপালোঁ আৰু পাতি নথওঁ জালখন। এতিয়া উঠাই মেলি ঘৰলৈ বুলি যাওঁগৈ। তো গাইছ, এতিয়া জাল চাল চাই মেলি মাছ চাছ এৰুৱাই হৈ গ'ল। তো এতিয়া ঘৰলৈ বুলি যাওঁগৈ আৰু। বেছি নহয়, 1000 হ'ল খাব জোখাই। আৰু ভিডিঅ'বোৰ আপোনালোকে কিমান কি ভাল পাইছে নাজানো, হ'লেও বনাই আছোঁ। তো আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। তো আগলৈ আৰু ভাল ভাল ভিডিঅ' বনাই যাবলৈ তেতিয়া মই অলপ সাহস পাম। চেষ্টা কৰিছোঁ আৰু ভিডিঅ' বনাবলৈ। আগতে তেনেকৈ ভিডিঅ' বেলেগ কিবা কিবি বনাই পোৱা নাই, তো চেষ্টা কৰিছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব। তো আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে আছিল, বাই বাই। পাছপিনে দেখিছে, এইটোৱে হ'ল আমাৰ গাঁৱত অৱস্থিত চাহ ফেক্টৰী, বগীবিল চাহ ফেক্টৰী নাম দিয়া হৈছে। তো আপোনালোকক ভালকেনে জুম কৰি